তো গাইজ মই মানে পথাৰ ফালে আহিছোঁ। তো জুবিন দাৰ কেইটামান কথা ক'ম বুলি মানে কি ঘৰত নেট নাপায়। তো ইফালে বঢ়িয়াকৈ পথাৰ সেউজীয়াৰ ভৰাই ইফালে সূৰ্যটো এতিয়া ডুব যাবই। তো এইফালে বঢ়িয়াকৈ মানে এটাই ভিডিঅ'টো আপলোড দিম বুলি ভাবিছোঁ। তো কেইটামান সৰু কথাৰ কাৰণে আহিছোঁ আপোনালোকৰ মাজত। তো আপোনালোকেতো বহুতে নাজানেও, বহুতে জানেও দেই গাইজ, নাজানাসকলৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। তো মানে জুবিন দাৰ প্ৰথম গানটোৰ এলবামটো কি আছিল জানেনে আপোনালোকে? নাজানে যদি শুনক। প্ৰথম জুবিন দাৰ এলবামটোৰ নাম হৈছে অনামিকা। আৰু জুবিন দাৰ জন্ম ক'ত হৈছিলে আপোনালোকে জানেনে? আৰু নাজানে যদি শুনক, জুবিন দাৰ জন্ম হৈছিলে মেঘালয় তুৰাত। আৰু আপোনালোকে জুবিন দাৰ দেউতাকৰ নাম জানেনে? জুবিন দাৰ দেউতাকৰ নাম হৈছে কপিল বৰঠাকুৰ। তো আপোনালোকলৈ আৰু এটা কুৱেশ্যন পঠাই দিওঁ, জুবিন দাৰ প্ৰিয় গীতটিৰ নাম আপোনালোকে মোৰ কমেণ্ট ছেকশ্যন খোলা থাকিব, তাতে কমেণ্ট কৰিব। তো আজিৰ ভিডিঅ'টো বাই বাই।